নমস্কাৰ। পোনপ্ৰথমে আপোনালোক সকলোলৈ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। মই ডাক্তৰ কুঞ্জহৰি মেধি, কৰ্কট ৰোগৰ মেডিকেল চিকিৎসা বিশেষজ্ঞ মানে মেডিকেল অনকলজিষ্ট। আপোনালোক সকলোৰে জ্ঞাত যে কেঞ্চাৰ বেমাৰটোৰ প্ৰাদুৰ্ভাৱ এতিয়া বহুত বৃদ্ধি পাইছে। দুৰ্ভাগ্যবশতঃ আমি এনেকুৱা এটা সময়ত জীয়াই আছোঁ যি সময়ত কেঞ্চাৰে সমাজৰ কোনো এটা শ্ৰেণীকে স্পৰ্শ নকৰাকৈ থকা নাই। এই ৰোগটোৱে কোনো বয়স নামানে আৰু কোনো আৰ্থিক বা সামাজিক বৈষম্য নাৰাখে। কিন্তু আশাৰ বতৰা এই যে কেঞ্চাৰৰ চিকিৎসা পদ্ধতিও এতিয়া বহুত উন্নত হৈছে। সঠিক সময়ত সঠিক চিকিৎসা লোৱাটো সম্ভৱ হ'লে বহু সময়ত কেঞ্চাৰ সম্পূৰ্ণ নিৰাময় হয়, অথবা নিৰাময় সম্ভৱ নহ'লেও ৰোগী কেঞ্চাৰৰ সৈতে শান্তিপূৰ্ণ সহাৱস্থান কৰি নিজৰ জীৱনকাল অলপ হ'লেও বঢ়াব পাৰে। এতিয়া আহোঁ মূল উদ্দেশ্যলৈ। এইমছ নতুন দিল্লীত অনকলজি অৰ্থাৎ কেঞ্চাৰ বিষয়ত ছুপাৰ স্পেচিয়েলাইজেশ্যন অৰ্থাৎ DM ডিগ্ৰী লোৱাৰ পৰা বৰ্তমানলৈ এই 20 বছৰে মোৰ অভিজ্ঞতাৰ পৰা দেখিছোঁ যে কেঞ্চাৰৰ চিকিৎসা পদ্ধতি বৈজ্ঞানিকভাৱে যদিও উন্নত আৰু অধিক ফলপ্ৰসূ হৈ গৈ আছে, তথাপি সাধাৰণ মানুহৰ কেঞ্চাৰৰ সম্পৰ্কে ভুল ধাৰণাবোৰ ক্ৰমশঃ বাঢ়িয়ে যাব ধৰিছে। এই ক্ষেত্ৰত অল্পবিদ্যা ভয়ংকৰী নামৰ আপ্তবাক্যষাৰ বিশেষভাৱে প্ৰযোজ্য যেন লাগে, য'ত সাৰ পানী যোগাইছে সদ্য বিকশিত বহুলভাৱে প্ৰচলিত আমাৰ সামাজিক মাধ্যমসমূহে যেনে গুগল, ফেচবুক, ইউটিউব ইত্যাদি ইত্যাদিবোৰে। সামাজিক মাধ্যমৰ উপযোগিতা আৰু প্ৰয়োজনীয়তা সম্পৰ্কে মোৰ কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। কিন্তু এক্সপ্লোশ্যন অফ ইনফৰমেশ্যন, যি ইনফৰমেশ্যনৰ কোনো চালিজাৰি চাওঁতা নাই, সত্য নে অসত্য নে অৰ্ধসত্য, সেই ইনফৰমেশ্যনৰ ভিত্তিত যেতিয়া ৰোগী বা ৰোগীৰ অভিভাৱকে চিকিৎসা সম্পৰ্কে নিজে সিদ্ধান্ত লয় আৰু অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শক অৱজ্ঞা কৰে, তেতিয়াহ'লে আৰু ভুল পথে পৰিচালিত হোৱাৰ সম্ভাৱনা বাঢ়িয়ে যায়। মই সাধাৰণতে সামাজিক মাধ্যমৰ পৰা দূৰতে থাকোঁ। কিন্তু এতিয়া মই উপলব্ধি কৰিছোঁ যে এজন চিকিৎসক হিচাপে এই ক্ষেত্ৰত মোৰ কিছু দায়িত্ব আৰু কৰণীয় আছে। সাধাৰণ মানুহক কেঞ্চাৰ ৰোগৰ চিকিৎসা সম্পৰ্কে এটা সঠিক আৰু বিজ্ঞানসন্মত ধাৰণা দি ভুল পথে পৰিচালিত হোৱাৰ পৰা যদি মই অলপ হ'লেও ৰক্ষা কৰিব পাৰোঁ, তেনেহ'লে মোৰ উদ্দেশ্য সফল হ'ব বুলি ভাবোঁ। সেইবাবে মই ভাবিছোঁ কেঞ্চাৰ ৰোগৰ চিকিৎসা আৰু প্ৰতিৰোধ সম্পৰ্কে এলানি সজাগতামূলক ভিডিঅ' প্ৰস্তুত কৰি ইউটিউব যোগে আপোনালোকলৈ আগবঢ়াম। আশা ৰাখিছোঁ আপোনালোকে সহযোগ কৰিব আৰু আঁকোৱালি ল'ব। আপোনালোক সকলোৱে কুশলে থাকক। ধন্যবাদ।